নমস্কাৰ মই জয়ন্ত নাথ দেওবৰীয়া কথাবাৰ্তাৰ এটি নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আসলতে যোৱাটো খণ্ডত শেষৰটো খণ্ডত মই মোৰ সিৰিয়েলৰ ধাৰাবাহিকৰ অসমীয়া ধাৰাবাহিক মই যিখন কৰিছিলোঁ প্ৰথম এই ধাৰাবাহিকৰ কথা পাতিছিলোঁ 1999 চনত এখন সম্প্ৰচাৰ হৈছিল আৰু ঠিক এই ধাৰাবাহিকখন কৰি সামৰণি মৰাৰ সময়তে মোলৈ এটা অফাৰ আহিল আৰু হঠাৎ অফাৰটো অহাৰ পিছত মই চিন্তাও কৰিছিলোঁ এইটো আহিলে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ জগতৰ পৰা আমাৰ উজনি অসমৰ এখন সেই সময়ৰ বিখ্যাত থিয়েটাৰ শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ এই শংকৰদেৱ থিয়েটাৰৰ পৰা মোলৈ এটি অফাৰ আহিলে যে সংগীত পৰিচালনাৰ কামটো কৰিব লাগে কিন্তু মই থিয়েটাৰৰ আসলতে কাম কৰা নাছিলোঁ তেতিয়ালৈকে আৰু বাকি এমএছআৰ নাটকবিলাকত কাম কৰিছোঁ সংগীতৰ তেতিয়া 2-4খন তাৰ বাহিৰে মোৰ নাটকৰ অভিজ্ঞতা ইমান নাছিল তথাপিও যেতিয়া তেওঁলোকে অফাৰটো দিলে মই অলপমান চিন্তা কৰি চালোঁ 2-4জন বন্ধুক থিয়েটাৰৰ লগত জড়িত মোৰ বন্ধুক সুধিলোঁ যে কি হ'ব কি নাই বেছি কষ্ট হ'ব নেকি কিবা হ'ব নেকি এনেকৈ নাই কৰিব পৰা ভালে এবাৰ এক্সপিৰিয়েঞ্চ হ'ব এই মোৰ বন্ধুসকলৰ পৰা তেনেধৰণৰ কথা শুনি মই শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰত কাম কৰিম বুলি চুক্তিবদ্ধ হ'লোঁ সেই বছৰ মই দুটামান কথা মোৰ ভাল লাগিছিল থিয়েটাৰখনলৈ গৈ তাত যিখিনি নাটক আছিল তেতিয়া আজিকালি নিচিনাকৈ 3খন নাটক নহয় 4খন নাটক হয় আৰু 4খন নাটকৰে তেতিয়া মই ভাল পাইছোঁ নাটকখিনি প্ৰথমখন নাটক তাত লৈছিলে চামেলি মেমচাপ ইতিমধ্যেই অসমীয়া এখন অতি জনপ্ৰিয় চলচ্চিত্ৰ তাৰ উপৰিও ৰাষ্ট্ৰীয় পুৰস্কাৰে পুৰস্কৃত হৈছিল এই চামেলি মেমচাপ যেতিয়া কৰিবলৈ আগবাঢ়িলে তেওঁলোকে ছবিখনৰ নিচিনাকৈ ছবিখনৰ যিজন পৰিচালক আছিল শ্ৰদ্ধাৰ প্ৰয়াত আব্দুল মজিদ ডাঙৰীয়া তেখেতকে এই নাটকখনৰ পৰিচালকৰ দায়িত্ব দিলে সেইকাৰণে মোৰ এটা কথা ভালো লাগিলে যে যিজন অতিকে এজন অভিজ্ঞতাপূৰ্ণ ডাইৰেক্টৰ পৰিচালক আমাৰ যোৰহাটৰে তেখেতৰ নাট্য জীৱন আৰম্ভ হৈছিল তাৰপিছতে চলচ্চিত্ৰ জগতলৈ গৈছিল আৰু বহুকেইখন চলচ্চিত্ৰ কৰি অসমীয়া চলচ্চিত্ৰ জগতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল সেইজন মানুহক যেতিয়া মই শ্ৰদ্ধাৰ পৰিচালকক মোৰ পৰিচালক হিচাপে তাত পালোঁ মই অতিশয় আনন্দিত তাৰ লগতে আন নাটকবোৰো ভাল আছিলে এখন নাটক আছিল নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ নাথুৰাম গডছে এই নাটকখন যথেষ্ট চেলেঞ্জিং আছিল সেই সময়ত বহুতে নাটকখন এখন মাৰাঠী ভাষাৰ নাটক তাৰ ওপৰত লিখা সেইখন মহাৰাষ্ট্ৰত নিষিদ্ধ কৰিছিল সেইকাৰণে সেই কথাবোৰকে আহি অসমতো প্ৰায় মুক্তিযুঁজাৰুসকলে এই নাটকখন নিষিদ্ধ কৰাৰ কথা দাবী তুলিছিল তাৰমানে ভাবিছিলে যে তাত গান্ধী হত্যা দেখুওৱা হ'ব যিটো আমাৰ কাৰণে তেওঁলোকৰ কাৰণে একদম পচন্দৰ নহয় যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল তথাপিও নাটকখন বৰ ধুনীয়াকৈ স্ক্ৰিপ্টটো কৰিছিলে সেৱাব্ৰত বৰুৱা ডাঙৰীয়াই আৰু মানুহে চাই ভাল পাইছিলে পৰৱৰ্তী সময়ত আৰু সেই নাটকখনৰ সংগীত পৰিচালনাৰ দায়িত্ব মোকে দিলে তাৰপিছত আন এখন ভৌতিক নাটক সেইখনৰ পৰিচালনা আছিল জনপ্ৰিয় অভিনেতা ভ্ৰাম্যমান জগতৰ বা চলচ্চিত্ৰ জগতৰ তৌফিক ৰহমান ডাঙৰীয়াই পৰিচালনা কৰিলে নাটকখনৰ নাম আছিলে ডাক বঙলা এই 3খন নাটকেই অতি জনপ্ৰিয় হ'ল পৰৱৰ্তী সময়ত আৰু এই 3খন নাটক কৰিবলৈ পাই মোৰ ভাল লাগিছিলে আৰু মই প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমান থিয়েটাৰত চুক্তিবদ্ধ হৈ কাম কৰিবলৈ আগবাঢ়িলোঁ আৰু মই দেখিলোঁ তেতিয়া ভ্ৰাম্যমান থিয়েটাৰ অলপমান সংগীতৰ কামখিনি অলপ বেলেগ আছিল নৃত্য নাটিকাসমূহ আছিল প্ৰত্যেক দিনেই নাটকৰ লগত এখন নৃত্য নাটিকা থাকিব আৰু নৃত্য নাটিকাসমূহ ধুনীয়াকৈ কৰা হয় সেই সময়ত আমাৰ সংগীত পৰিচালকসকলৰে দায়িত্ব আছিল এখন স্ক্ৰিপ্ট আনি দিয়ে নৃত্য নাটিকাৰ আৰু তাত কেইবাটাও গীত থাকে যিহেতু গীত নৃত্যৰে ভৰপূৰ হৈ থাকে নৃত্য নাটিকাসমূহ গতিকে কেইবাটাও গীত থাকে এই গীতসমূহ সুৰ কৰিব লাগে সুৰ কৰোঁতে আকৌ চাব লাগিব নৃত্য পৰিচালকৰ লগত কথা পাতি বা নৃত্য পৰিচালকৰ লগত ৰাখি এই নৃত্য নাটিকাসমূহৰ গানবোৰ সুৰ কৰা হয় কাৰণ তাত নাচৰ নৃত্যৰ সম্পূৰ্ণ এটা কি কয় আপোনালোকক নৃত্যৰ লগত গীতবোৰ মিলিব লাগিব খাপ খাব লাগিব তালৰ লগত খাপ খাব লাগিব য'ত নৃত্য কৰিবলৈ নৃত্যশিল্পীসকলে সুবিধা পায় গতিকে নৃত্য পৰিচালকসকলৰ লগত লগ লাগি আৰু বাদ্যযন্ত্ৰীসকলৰ লগত লৈ এই নৃত্য নাটিকাসমূহৰ গীতসমূহ সুৰ কৰা হৈছিলে সুৰ কৰি ধুনীয়াকৈ খাজে খাপে খুৱাই
তাক নৃত্যনাটিকাখন সম্পূৰ্ণ কৰা হৈছিলে আৰু সেই সময়ত মানুহে নৃত্যনাটিকা দৰ্শকসকলে খুব চাইছিলে ভাল ভাল নৃত্যনাটিকা হৈছিলে কিন্তু আজিকালি অকণমান ভ্ৰাম্যমাণ থিয়েটাৰত নৃত্যনাটিকাসমূহ প্ৰায় বাদ দিয়াৰ নিচিনাই হৈছে গতিকে নৃত্যনাটিকাৰ গুৰুত্বটো কমি আহিছে গতিকে সেই সময়ত আমি নৃত্যনাটিকাও কৰিছিলোঁ নাটকবিলাকৰ আৱহ সংগীতো কৰিছিলোঁ আৰু নাটকৰ লগত যিবিলাক গীত আছিলে এই গীতবিলাকো আমি তাতে কৰিছিলোঁ কিয়নো সেই সময়ত গীতত আজিকালি নাটকৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ গোটেই গীতবোৰেই বাণীবন্ধন কৰি লয় আৰু তাত ৰেকৰ্ডিং গীতটোহে বজায় তাৰ লগত লিপছ মিলাই কিন্তু আমাৰ সময়ত সেই সময়ত এনেকুৱা নাছিলে বাদ্যযন্ত্ৰীও সকলো আছিলে আৰু বাদ্যযন্ত্ৰীৰ লগত গায়ক গায়িকাসকলে নিজেই গীতবোৰ গাইছিলে আৰু তেতিয়া খুব গোটেই বস্তুটোৱে ভ্ৰাম্যমাণ থিয়েটাৰৰ যিটো মূল বস্তু লাইভ অভিনয় লাইভ হয় গীত নৃত্য বাদ্যযন্ত্ৰ সকলো লাইভ হয় সেইকাৰণে তাৰ এটা সোৱাদেই বেলেগ আছিলে গোটেই বস্তুখিনি লাইভ পাৰফৰ্মেঞ্চ তাত হয় কিন্তু পৰৱৰ্তী সময়ত লাহে ধীৰে এইবিলাক গীত বাণীবন্ধন কৰা হ'ল ৰেকৰ্ডিং কৰে প্ৰজেকশ্যন কৰে বেলেগ কৰে তেনেকুৱাবোৰ কাম হৈ এতিয়া বহুত চিনেমা লগা কিছু নাটকৰ প্ৰয়োভৰ ঘটিলে ভ্ৰাম্যমাণ থিয়েটাৰত কিন্তু সেই সময়ত নাটকখনে মূল আছিলে আৰু লগত এই উপাদানসমূহ সংগীত আৱহ সংগীত বা গীত নাটকত কেইবাটাও গীত থাকে তেতিয়া নাটকবোৰত প্ৰায় 4-5টালৈকে গীত থাকে আৰু সেই গীতবোৰ আগফালৰ পৰাই নাটকৰ য'ৰ পৰা সংগীত শিল্পীসকল থাকে তাৰ পৰাই গায়ক গায়িকাসকলে গানবোৰ গাইছিলে লাইভ গাইছিলে আৰু তাতে অভিনেতা অভিনেত্ৰীসকলে লিপছ মিলাইছিলে গতিকে এইবোৰ ৰিহাৰ্চেল তেনেকৈ হৈছিলে গানবোৰো ৰিহাৰ্চেল হয় নাটকৰ ৰিহাৰ্চেল হয় নাটকৰ লগত আৱহ সংগীতৰ ৰিহাৰ্চেল হয় তাৰ লগতে আকৌ নৃত্যনাটিকাবোৰ ৰিহাৰ্চেল হয় গতিকে ৰিহাৰ্চেলৰ সময়টো আমি 2 মাহমান সময় পাওঁ খুব ব্যস্ততাৰে পাৰ কৰিব লাগে এতিয়াও মই বেয়া লাগে এই দিনকেইটাত এতিয়া এই জুন জুলাই মাহত খুব মনত পৰে থিয়েটাৰৰ কেম্পবোৰলৈ এই থিয়েটাৰ কেম্পবিলাকত এতিয়া যিটো আমাৰ জীৱন যাত্ৰা অলপ বেলেগ আছে অন্যতকৈ আমি আগবেলা ৰিহাৰ্চেল কৰোঁ দুপৰীয়া ভাত পানী খাই আকৌ চব শুৱে সেই সময়ত কোনো খাই নাথাকে শুই পৰে ভাগৰ লাগে তাৰপিছত আকৌ আবেলি সন্ধিয়াৰ আগে সকলোৱে সাজু হৈ ওলায় আখৰাৰ বাবে আকৌ মঞ্চত আখৰা হয় ৰাতি 12টা 1টা হিচাপ নাথাকে আৰু ৰাতি শেষৰ পিনেলৈ ৰাতিপুৱাই যায় কাৰণ যেতিয়া মিউজিক গাঠা হয় মিউজিক গাঠি মঞ্চত উঠোৱা হয় নাটকবিলাক মঞ্চত লাইট আৰু মিউজিকৰ সৈতে একেলগে আখৰা কৰা হয় এইবিলাক সময়ত মানে তাৰপিছত নাটকখন সাজু হৈ উঠে মঞ্চৰ বাবে গতিকে এই সময়তে আমাৰ কাম বহুত হয় খুব টোপনি ক্ষতি হয় যদিও ভাল লাগে এতিয়া ফিল কৰোঁ কথাবোৰ যে সেই সময়ত টোপনি ক্ষতি কৰি এনেকুৱা ভাল লাগিছিলে মানে যেতিয়া ডাঙৰ চাউণ্ড বক্সকেইটাত মঞ্চত বাজি উঠে আমাৰ বাদ্যযন্ত্ৰীসকলে বজায় তেতিয়া বহুত বাদ্যযন্ত্ৰী আছিলে মোৰ লগত মই প্ৰথম যেতিয়া গৈছোঁ সেই বছৰে 2000 চন তেতিয়া ধৰক আমাৰ বাদ্যযন্ত্ৰীৰ সংখ্যা প্ৰায় তাত 15জনমান আছিল সব একষ্টিক বজাইছিলে তেওঁলোকে কিবৰ্ড একৰ্ডিয়ান ভায়লিন 3খন ভায়লিন লৈছিলোঁ গ্ৰুপ ভায়লিন কৰিছিলোঁ তাৰপিছত বাঁহী সেটাৰ সন্তুৰ তাবলা ঢোলক ড্ৰাম এই গোটেই বস্তুবোৰ আছিলে ইলেক্ট্ৰিক গিটাৰ বেছ গিটাৰ গতিকে কি হয় বহুত ইনষ্ট্ৰুমেণ্ট লৈ একেলগে কৰি ভাল লাগে গোটেই অৰ্কেষ্ট্ৰাটো বহি লৈ ৰিহাৰ্চেল কৰা হয় আকৌ সদায় নাটকৰ প্ৰাৰম্ভণিতে থিয়েটাৰখনৰ এটা থিম মিউজিক বনোৱা হয় সেইটো অৰ্কেষ্ট্ৰা বুলি কয় থিয়েটাৰ ভাষাত এই অৰ্কেষ্ট্ৰা এখন বনাব লাগে আৰু সেইটো সদায় নাটক আৰম্ভ হোৱাৰ আগে সেইটো বাজে প্ৰায় 5-6 মিনিট 7 মিনিটৰ হয় আৰু তাৰ পিছতেই নৃত্যনাটিকা আৰম্ভ হয় গতিকে এইসমূহত মই প্ৰথমবাৰভাৱে মানে এই অৰ্কেষ্ট্ৰাটোত অসমীয়া লোকসংগীতৰ সুৰবোৰ লগতে আধুনিক সুৰৰ সংমিশ্ৰণ কৰি এটা বাদ্যযন্ত্ৰৰ অৰ্কেষ্ট্ৰা তৈয়াৰ কৰিছিলোঁ আৰু যিটো পৰৱৰ্তী সময়ত অসমৰ আজিও দেখোঁ মই এতিয়াও এই অৰ্কেষ্ট্ৰাটো বাজে ভ্ৰাম্যমাণ থিয়েটাৰসমূহত তাত প্ৰায়বোৰ থিয়েটাৰতে এনেকুৱা কৰিবলৈ আৰম্ভ কৰি দিলে তাৰ মানে আমাৰ বাদ্যযন্ত্ৰীসকল যে যিবিলাক আছিলে এইবিলাক বিভিন্ন থিয়েটাৰলৈ গ'ল আৰু তেওঁলোকে এই আইডিয়াবোৰ দি এনেকুৱা হ'ল আৰু চবেই ভাল পাইছিলে সেই সময়ত মই এইটো কোৱা নাই সেইটো মই উদ্ভাৱন কৰা বুলি কিন্তু মই সেইটো চেষ্টা কৰিছিলোঁ মই বৰগীতৰ টুকুৰা মিচিং সুৰ চাহ বাগিচাৰ সুৰ বড়ো সুৰ ৰাভা সুৰ লোকসংগীতৰ সুৰসমূহ মিলাই তাৰ লগত আধুনিক পৰশ পেলাই গোটেই বাদ্যযন্ত্ৰৰে এটা অৰ্কেষ্ট্ৰা কৰিছিলোঁ লগত মানে খোল তাল বিভিন্ন বাদ্য বাজিছিলে লোকসংগীতৰ বাদ্যসমূহ বাজিছিলে আধুনিক বাদ্যসমূহ বাজিছিলে আৰু এইটো কৰাৰ পিছত খুব মানুহে ভাল পাইছিলে এই বিশেষকৈ শংকৰদেৱ থিয়েটাৰত
কি হয় সেইটো বজোৱাৰ পিছতেই প্ৰথম দিনাখন যিখন নৃত্যনাটিকা হয় শ্ৰীমন্ত শংকৰদেৱ বুলি এখন নৃত্যনাটিকা যতীন গোস্বামীদেৱৰ ৰচনা পৰিচালনাৰে সেইখন মানুহে খুব আদৰি লৈছিলে আৰু এই অৰ্কেষ্ট্ৰাটোৰ সময়ৰ পিছতেই সেইখন যেনেধৰণে আৰম্ভ হয় মানুহে বৰ আঁকোৱালি লৈছিলে ভাল পাইছিলে তাৰপিছতে নাটকলৈ যায় গতিকে নাটকৰ আগত পূৰ্বৰ অংগৰ নিচিনাকৈ গোটেই মানুহখিনিক এটা নাটকৰ পৰিৱেশ সৃষ্টি কৰি দিয়ে এই অৰ্কেষ্ট্ৰাটো আৰু লগতে নৃত্যনাটিকাসমূহে গতিকে সেই বস্তুটো আজিকালি নাইকিয়া হ'ল আজিকালি প্ৰায় চিধাই নাটকখনেই আৰম্ভ হয় আৰু নাটকখনেই প্ৰদৰ্শন কৰে কিন্তু সেই সময়ত সেইবিলাক খুব গুৰুত্ব দিয়া হৈছিলে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকলো মই প্ৰথম যিজন পাইছিলোঁ বিশ্ব শইকীয়া শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ প্ৰযোজক তেখেতেও এইবিলাকত খুব গুৰুত্ব আৰোপ কৰিছিলে নৃত্যনাটিকাত আৰু বিশেষকৈ এই থলুৱা লোকসংগীতৰ সুৰ আৰু আধুনিক সংগীত মিশ্ৰণ কৰি মই যিবোৰ অৰ্কেষ্ট্ৰা কৰিছিলোঁ সেইটো বৰ ভাল পাইছিলে তেওঁ আৰু তেওঁ মোক বহুত উৎসাহ দিছিলে যাৰ বাবে এই বস্তুটো পিছত খুব জনপ্ৰিয় হ'ল আৰু প্ৰায় প্ৰত্যেকখন থিয়েটাৰতে এনেকুৱা ধৰণৰ কৰিবলৈ ল'লে এতিয়াও প্ৰায়বোৰ থিয়েটাৰ মই দেখোঁ এই কামটো কৰে যে অসমৰ থলুৱা লোকসংগীত আৰু লগত আধুনিক সংগীতৰ মিশ্ৰণ কৰি এটা অৰ্কেষ্ট্ৰা তৈয়াৰ কৰে মানুহে ভাল পায় শুনি এইটো আৰম্ভণিতে গতিকে সেই ধৰণৰ কাৰবাৰবোৰ হৈছিলে প্ৰথম বছৰ যেতিয়া নাটকবিলাক মই আৰম্ভ কৰিলোঁ চামেলি মেমচাবত কি হৈছিলে মজিদ কাই আমাৰ এজন পৰিচালক আব্দুল মজিদ ডাঙৰীয়াই আমাক ক'লে যে গীতখিনি একেখিনিয়ে থাকিব অসম দেশৰ বাগিচাৰে ছোৱালী ঔ বিদেশী বন্ধু হাৱা নাই বাতাস নাই এই গানবিলাক ভূপেন দাই কৰা গানখিনিয়ে থাকিব সেইকাৰণে আমাৰ সংগীত পৰিচালনা ভূপেন হাজৰিকা বুলিয়েই নেম কাষ্টিং যেতিয়া হয় তাত দেখুওৱা হৈছিলে খালি আৱক সংগীতত মোৰ নাম দিয়া হৈছিলে আৰু মই জনাত ভূপেন দাই জীৱিত অৱস্থাত তেতিয়া তেওঁ গুৱাহাটীত এই নাটকখন চাইছিলোঁ কাৰণ বাকীখিনি প্ৰায় একে হৈছিলে পাকিজা বেগম এগৰাকী যথেষ্ট জ্যেষ্ঠ অভিজ্ঞ শিল্পী তেখেতে চামেলি ৰোল কৰিছিলে আৰু দিলীপ ৰঞ্জন দত্ত প্ৰয়াত তেখেতে মংলুৰ ৰোল কৰিছিলে দেৱজ্যোতি শৰ্মা তেওঁ বাৰ্কলে চাহাব হৈছিলে গতিকে এইবিলাকে সৈতে এখন সুন্দৰ নাটক হৈছিলে চামেলি মেমচাব ৰাইজে গ্ৰহণ কৰিছিলে আৰু মই নিজে তাৰ আৱক সংগীত কৰি খুব ভাল পাইছিলোঁ যিহেতু ভূপেন দাৰ গানসমূহ তাত ব্যৱহাৰ কৰিবলৈ সুবিধা পাইছিলোঁ তাৰপিছত আনখন নাটক নাথুৰাম গডছেতো মই তেনেকৈ মাৰাঠী কিছু লোকসংগীতৰ সুৰ ব্যৱহাৰ কৰিছিলোঁ কাৰণ গোটেই কাহিনীটোৰ পটভূমি আছিলে আমাৰ মহাৰাষ্ট্ৰ আৰু সেই সময়ৰ কথা যি সময়ত গান্ধী হত্যা হৈছিল কেনেধৰণে তাৰ পৰিকল্পনা কৰা হৈছিল আৰু কেনেদৰে কিয় কৰিবলৈ বাধ্য হৈছিল তেওঁলোক এই গোটেই কথাখিনি আছিলে সেই নাটকখনত আৰু গোপাল গডছে নাথুৰাম গডছে এইবিলাকৰ গোটেইখিনিয়ে মানুহৰ কেনেকুৱা ছেক্ৰিফাইচটো সেইবোৰ দেখুওৱা হৈছিলে তাৰ উপৰিও ডাক বংলা বুলি যিখন নাটক সেইখন কিন্তু সেই বছৰৰ ভিতৰতে আটাইতকৈ ছুপাৰহিট বুলি যিটো কয় আটাইতকৈ জনপ্ৰিয় নাটকত পৰিণত হৈছিলে আৰু ব্যৱসায়ো খুব ভাল কৰিছিলে সেইখন ভৌতিক নাটক এখন তাত বহুত স্পেচিয়েল এফেক্টছ টেকনিক্স দেখুওৱা হৈছিলে মঞ্চতে ফটকৈ নাইকিয়া হৈ যায় এগৰাকী ছোৱালী গান এটা গাই আহে মানে প্ৰেতাত্মা বগা কাপোৰ পিন্ধি ফটকৈ মঞ্চৰ মাজতে নোহোৱা হৈ যায় কেনেকৈ মানুহে আচৰিত পায় এইবিলাক বস্তুৱে দেখিছিলে এইখন আৰু তাত মিউজিক খুব মই কৈছিলোঁ মানে মোৰ নিজৰ ভাল লাগিছিলে কৰি গানকেইটা খুব ধুনীয়া হৈছিলে আৰু তাৰ বেকগ্ৰাউণ্ড আৱক সংগীতো খুব ধুনীয়া হৈছিলে যাৰ কাৰণে এই নাটকখন খুব ৰাইজে ভাল পাইছিলে আৰু ভৌতিক নাটক এনেকুৱা ভৌতিক কাহিনীবিলাক ভাল পায় বেয়া নাপায় গতিকে সেই নাটকখনো যথেষ্ট জনপ্ৰিয় হৈছিলে সেই প্ৰথম বছৰ যেতিয়া আৰম্ভ হ'ল তাৰপিছত মোৰ থিয়েটাৰৰ যাত্ৰা বহুত দিনলৈকে চলি থাকিল মই তাৰ বিষয়ে পুনৰ ক'ম বেলেগ বেলেগ থিয়েটাৰলৈ মই যাত্ৰা কৰিলোঁ কিন্তু বেছিকৈ শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰতে সৰহদিন মই আছিলোঁ গতিকে এই থিয়েটাৰ বিষয়ে আৰু পাতিম কেনেকৈ মোৰ থিয়েটাৰ যাত্ৰা আৰম্ভ হ'ল অহাটো খণ্ডত অহা দেওবৰীয়া কথা বাৰ্তাত আপোনালোকে শুনি মোৰ লগত থাকিব আমি কথা পাতিম এই কেনেকৈ মই ভ্ৰাম্যমাণ থিয়েটাৰলৈ গ'লোঁ প্ৰথম বছৰৰ কথা মই ক'লোঁ তাৰ পৰৱৰ্তী বছৰবোৰত কি নাটক কৰিলোঁ কেনেধৰণে কৰিলোঁ গোটেই যাত্ৰাটো মই আপোনালোকৰ লগত বখানি ক'ম গতিকে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ